Hello guys, so finally ahi golo Dibrugarh Lahwal SSC exam asile মোৰ লগত আছে এফালে চিন্ময় নলবাৰী হয় মোৰ ফ্ৰেণ্ডছ লগ পালো বহুত ভাল লাগিলে তাৰ পিছত এফালে আছে অভিজিত দলে ঢকুৱাখানা অভিজিত দলে সো এতিয়া আমি অলপ ধুনীয়াকৈ বিন্দাস সো আমি এতিয়া ঘূৰি আছো ধুনীয়াকৈ অলপ মানে কি হয় ডিব্ৰুগড়খন ভিজিট কৰি আছো মানে 2018 মই আহিছিলোঁ SSC দিবলৈ মই কোৱালিফাই কৰিছিলোঁ সো মোক কি হয় কাট অফটো কমিলে কাৰণে মই মৰিলত নপৰিলোঁ সো আকৌ এবাৰ ট্ৰাই কৰিম যি কি নহওক ডিব্ৰুগড়লৈ আহিলোঁ সঁচাকৈ বহুত ভাল লাগিছে ভিডিঅ'টো স্ক্ৰীন নকৰিব চাই থাকিব সো এইটো হৈ গ'ল লাহোৱাল ট্ৰেইন ষ্টেচন চাওক হেল্ল' বন্ধু বান্ধৱীসকল আকৌ পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে গম পাইছে যে মই ডিব্ৰুগড় আহিলোঁ মানে কি হয় ঘপচে আহিবলগীয়া হ'ল ডিব্ৰুগড় মানে মোক কি হয় SSC এক্সাম আছিলে সো এডমিটটো পাই গ'লোঁ আৰু মানে একো সিদ্ধান্ত নোহোৱাকৈ আহিবলগীয়া হ'ল এতিয়া মই আছোঁ লাহোৱাল ষ্টেচন এফালৰ পৰা ট্ৰেইন আহি আছে এফালৰ পৰা গাড়ী গৈ আছে আহি আছে সঁচাকৈ বহুত ভাল লাগিছে এনেকৈ ভাল লাগে আৰু কিবা এটা এতিয়া ইভিনিং টাইমত আমি ৰুমৰ পৰা আহিছোঁ ফুৰিবলৈ চাওক এয়া লগ পাইছোঁ ইয়াত নলবাৰী হয় নামটো কৈ দিয়া মোৰ নাম বিক্ৰম বৰুৱা কৈ দিয়া নাম কৈ দিয়া চিন্ময় দাস চিন্ময় সেইফালে আছে সঁচাকৈ কি হয় ইহঁতে লোৱাৰ আছাম হয় আপাৰ আছামলৈ আহিছে সঁচাকৈ বহুত ভাল লাগিছে যি নহওক মানে কি হয় ডিব্ৰুগড়ত ঠাণ্ডা অনুভৱ হৈছে সেইটো পাৰ মানে কি হয় টুপি চুপি ধুনীয়াকৈ লগাই আহিছোঁ মানে কি হয় যিহেতু 12টা বজাতে মই ডিব্ৰুগড় পাই গ'লোগৈ কিন্তু কিমাননো ৰুমত সোমাই থাকিম চ' আমি অলপ ওলাই আহিলোঁ ওলাই আহি অলপ কিবা কানি খাইছোঁ বৈছোঁ ঘূৰিছোঁ ধুনীয়াকৈ অলপ ডিব্ৰুগড়খন ভিজিট কৰিছোঁ আৰু চ' 6টামান বাজিছে এতিয়া আমি হোটেল আহিছোঁ ভাত খাবলৈ ভাতটো অৰ্ডাৰ দিছোঁ মোৰ লগত আছে এইবিলাক চাওক নলবাৰী হয় ফ্ৰেণ্ডছ লগ পাই গ'লোঁ বহুত ভাল লাগিছে থাকি চিনক ভাতটো খাই লওঁ তাৰপিছত ৰুমত গৈ আছোঁ ৰুমত গৈ লগ পাম ভাত পানী খালোঁ মই নিৰামিষ খাইছোঁ আপোনালোকে গম পাইছে যে মোৰ বহুত বেমাৰ হৈ আছে মাছ চাগে অৱস্থা নাইকিয়া হৈছোঁ পিল খাই আছোঁ সেইটো মই ভিডিঅ' দিব পৰা নাই চ' ধুনীয়াকৈ নিৰামিষ খালোঁ খুব ধুনীয়াকৈ কি হয় টাউনখন ধুনীয়াকৈ চালোঁ এইফালে ফ্ৰেণ্ডছবোৰ আছে আমি ভাত পানী পূৰা খাইছোঁ আৰু এইফালে কি হয় গোৱালপাৰা নলবাৰী বিভিন্ন ধৰণৰ আমি ফ্ৰেণ্ডছ লগ পাইছোঁ সঁচাকৈ বহুত ভাল লাগিছে এই মুহূৰ্ত কাইলৈ পৰীক্ষা আছে হ'লেও বিন্দাছ কেনেকুৱা কাইলৈ পৰীক্ষা আছে কেনেকুৱা কাইলৈ পঢ়িছোঁ পঢ়ি আছে মানে কি হয় SSC কেণ্ডিডেট হয় সকলোবোৰ চ' কেতিয়াবা যেতিয়া মানে ইণ্টাৰভিউ এটা মানে মাৰিবলৈ অহা যায় বা পৰীক্ষা দিবলৈ অহা যায় বিভিন্ন ধৰণৰ অসমৰ চুকেকোণৰ পৰা ষ্টুডেণ্টবোৰ আহে কেণ্ডিডেটবোৰ আহে চ' লগ পাই ভাল লাগে গুড মৰ্ণিং ফ্ৰেণ্ডছ ডিব্ৰুগড় লাহোৱাল কলেজৰ পৰা এইখন চাওক এইখন হ'ল ডিব্ৰুগড় লাহোৱাল কলেজ ইয়াৰ পৰাই আমি SSC এক্সাম দিম যিহেতু আমাৰ আপাৰ আছামত প্ৰায় ডিব্ৰুগড়তেই লাহোৱাল কলেজতে আমি SSC অনলাইন এক্সামবোৰ দিওঁ চ' ইয়াতে মোৰ এক্সাম পৰিছে মই ইয়াতে দিম মানুহ চাওক না তামাম মানুহ হৈছে ইয়াতে চাকৰিটো যেন হৈ যায় কাৰণ বহুত কষ্ট কৰিব লাগে কষ্ট কৰিলে তাৰমানে চাকৰিটো হৈ যায় আৰু ডিফেন্সৰ চাকৰি কৰিবলৈ হ'লে খুব ষ্ট্ৰেংথ থাকিব লাগিব কামটো ভালকৈ কৰিব লাগিব গতিকে সেইকাৰণে মই আশীৰ্বাদ কৰিছোঁ এইখিনি মই ক'ব লগা যি নহওক খুৰা আছিল খুৰাই গোৱালপাৰাৰ পৰা আহিছে খুৰাক লগ পালোঁ চ' ভাল লাগিল বহুত ভাল লাগিল আৰু এতিয়া কি মেইন ইণ্টাৰেষ্টিং কথাটো হ'ল ইয়াত চিন্ময় 5টা আছে আৰু সেই চিন্ময় 5টা লগ খাইছে বিভিন্ন প্ৰান্তৰ পৰা এতিয়াতো চিনি নাপায় আৰু সিহঁতে ফটো লৈছে চাওক এইকেইটা চিন্ময় 5টা বহুত ইণ্টাৰেষ্টিং হয় বহুত জমনি হয় এনেকৈয়ে আমি সকলোৱে হাঁহি ধেমালি কৰি ধুনীয়াকৈ এক্সাম দিলোঁ এক্সামৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ যিহেতু 1.5 ঘণ্টা এক্সাম হয় খুব কেনেকৈ গুচি যায় গমেই নাপালোঁ চ' এতিয়া ঘৰলৈ আহি আছোঁ আমি ঘৰত আহি আছোঁ তাৰপৰা নলবাৰী গোৱালপাৰাৰ পৰা তেখেতলোকে আহিছে তেখেতলোকে আমাৰ লগত আহিছে বগীবিল চাবলৈ সিহঁতে বগীবিলত নামিব তাৰপিছত আমি ঘৰলৈ যামগৈ মানে মৰম খানি মুখ খাজে দি মানি তেতিয়াহে চাগে দিবি সমানে চুমা আঁকি ফাইনেলি বগীবিল পাই গ'লোঁ এই চক ইমান এটা ধুনীয়া নচৰা আমি আহি আছোঁ ডাইৰেক্ট ঢকুৱাখানা গাড়ী পাই গৈছোঁ আমি ধুনীয়াকৈ ডিব্ৰুগড়তে আমি গাইজ ফাইনেলি আহি পাই গ'লোহি ধেমাজি পাই গ'লোহি ধেমাজিত এতিয়া
বাছখন ৰখাই থৈছে আমি ৰখিছোঁ এয়া চাওক ঠিক আছে ই যাব একদম ঢকুৱাখানা সোণাৰী না সোণাৰী নহয় জানো ঢকুৱাখানা সোণাৰী যাব ঢকুৱাখানা সোণাৰী বৰবাৰী ন বৰবাৰী যাব এই যি নহওক ডিব্ৰুগড়ৰ পৰা ইয়াক লগ পালোঁ আমি একেটা ৰুমতে আছিলোঁ একেলগে আহিছোঁ আৰু চ' কি হয় মাছখোৱাতে ৰখাই দিব মাছখোৱাৰ পৰা মই আকৌ পুনৰ বাটৰবাৰীলৈ যাব লাগিব বাটৰবাৰীত কি হয় চাই লওঁ কণ্ডিশ্যনটো অটো এখনলৈ যাব লাগিব অ'কে এটা ভাল লগা এক্সপিৰিয়েঞ্চ ভাল লাগিল সকলোবোৰ লগ পাই নলবাৰী ওদালগুৰি ঢকুৱাখানা মানে প্ৰায় মানে বিভিন্ন ধৰণৰ প্ৰান্তৰ পৰা ল'ৰাব হৈছে অসমৰ চুটিবলৈ আমি লগ পাইছোঁ ভাল লাগিছে হেল্ল' গাইজ ফাইনেলি ঘৰ আহি পালোহি চ' ডিব্ৰুগড়ত এক ৰাতি কটালোঁ খুবেই ভাল লাগিল আমি নলবাৰী ওদালগুৰি তাৰপিছত গোৱালপাৰা লখিমপুৰ এনেকৈ বিভিন্ন প্ৰান্তৰ পৰা ল'ৰা আহিছিলে চ' আমি একেটা ৰুমতে থাকিলোঁ আৰু সঁচাকৈ বহুত ভাল লাগিল মানে তোমালোকে যদি চাই আছা ন যাক লগ পাইছোঁ তোমালোকে যদি চাই আছা ন সঁচাকৈ ডিলেটছে কৈছোঁ ভাই বহুত ভাল লাগিল এনেকুৱা এটা মুমেণ্ট কেতিয়াও নাপাওঁ কেতিয়াবা ক'ৰবাত লগ পালে মাতিবি আৰু ফোন চোন কৰি থাকিবি তহঁতক কৈছোঁ যি নহওক এটা কথা আপোনালোকক মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মানে কি হয় যিসকলে SSC এক্সাম দিব সেইসকলে কৈছোঁ এবাৰ SSC এক্সামটো বহুত টাফ হৈছে আৰু কি হয় ভালকৈ পঢ়িব সকলোৱে আপোনালোকে বহুত কষ্ট কৰক পূৰা ভালদৰে পঢ়ক এতিয়া ভালদৰে পঢ়িলে বিন্দাছ কি হয় লাইফটো ধুনীয়াকৈ বিন্দাছ আপোনালোকে জব চব পায় বিন্দাছ থাকিব পাৰিব আৰু মানে কি হয় এবাৰ বহুত টাফ প্ৰশ্ন কাটিছে আৰু যিটো নিগেটিভ মাৰ্কো আছে সিবা নিগেটিভ মাৰ্কটো নাছিলে সেইটো বহুত ল'ৰা ছোৱালীয়ে বহুত নম্বৰ উঠাইছিলে এবাৰ কি হয় নিগেটিভ মাৰ্ক আছে আপুনি যদি ভুল কৰে 4টা ভুল কৰি 1 নম্বৰ কাটি দিয়ে চ' যিটো কৰিব ভালদৰে কৰিব ভালকৈ পঢ়ক আপোনালোকে আৰু বহুত টাফ মোৰ যিহেতু 16 নৱেম্বৰৰ পৰা SSC এক্সাম আছিলে আৰু প্ৰথম চিফ্টতে মই দিছোঁ সঁচাকৈ বহুত টান পাইছোঁ পেপাৰটো আৰু কি হয় মানে কি শেষত থাকিলে এক্সামটো মানে কি হয় নেক্সট ল'ৰাবিলাকৰ পৰা সুধি মেলি কি হয় এক্সপিৰিয়েঞ্চটো পাব পাৰি মানে কেনেকৈ প্ৰশ্নটো কাটিছে কি কৰিছে আৰু কি প্ৰশ্ন কাটিছে এইবোৰ গম পাব পাৰি যি কি নহওক মোৰ একো আইডিয়া নাপালোঁ মানে কি এনেকুৱা প্ৰশ্ন কি আহিব চ' সিবা অলপ এক্সপিৰিয়েঞ্চ আছিলে সিবাটো মই কি হয় SSC কোৱালিফাই কৰিছোঁ আৰু মেডিকেল পাছ কৰিছোঁ ৰানিং চব কমপ্লিট কিন্তু মোৰ ৱেইটিং লিষ্টত কি হয় মেৰিট লিষ্টত নাহিলে চ' এতিয়া ৱেইটিঙত আছোঁ কি হয় আৰু ছেকেণ্ড যদি লিষ্ট মাৰে লিষ্টত নাম আহিবও পাৰে নাহিব পাৰে ক'ব নোৱাৰি একো এবাৰ চ' দিলোঁ এবাৰ ভালেই হৈছে পৰীক্ষাটো কিন্তু বহুত টাফ হৈছে নিগেটিভ মাৰ্ক আছে সেইটোৰ পৰা অলপ মই কনফিউজন মানে কি হয় মোৰ ভবা মতে মাৰ্কছটো পাম নে নাপাম মানে কনফিউজন হৈ আছে যিকোনো মই মানে পঢ়াও নাছিলোঁ তেনেকৈ যেতিয়াৰ পৰা এডমিট লাগিছে মই কি হয় মোৰ বেমাৰ হৈ গ'ল এতিয়া মোৰ বেমাৰ হৈ আছে ভাল পোৱা নাই চ' তাতে যি এক ৰাতি পঢ়িছোঁ গোটা ৰাতি পঢ়িছোঁ তাৰপৰা ৰাতি পৰীক্ষা দিছোঁ ৰাতি কেতিয়াও নুশুনো মানে সেইদিনাখিনি এনেকৈ পৰীক্ষা দি ধুনীয়াকৈ ঘৰলৈ আহিলোঁ অ'কে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কি হয় SSC সকলোকে যোনে দিবা সকলোকে মোৰ বন্ধু বান্ধৱ সকলোকে মই শুভেচ্ছা দিছোঁ ভালদৰে পৰীক্ষাটো দিব SSC এক্সামৰ যদি কিবা জানিবলগীয়া আছে বা কিবা ডাউট যদি ফিল হৈছে মোক নাম্বাৰ আছে যদি ফোন কৰিব সকলো ফ্ৰেণ্ডছবোৰক কৈছোঁ আৰু কমেণ্টত ক'ব কিবা যদি জানিবলগীয়া আছে মই সকলোবোৰ ক'ম চ' কি হয় আৰু বহুতে মোক সুধি আছে এটা কথা ইয়াতে কৈ দিওঁ দাদা আপুনি কি লৈ গৈছিলে কি চাইছে তাত একো চোৱা নাই আপোনাৰ ID প্ৰুফ য'ত নেকি ডেট অফ বাৰ্থ থাকে ID প্ৰুফটা লাগে যেনেকৈ মানে কি হয় ড্ৰাইভিং লাইচেঞ্চ আধাৰ কাৰ্ড পেন কাৰ্ড কিবা এটা থাকিলেই হ'ল আৰু এডমিটটো লাগিব প্ৰিণ্ট আৰু COVID-19ৰ যিটো নেকি এডমিটৰ লগত থাকে সেইটো লৈ যাবা আৰু তাত ধুনীয়াকৈ নিজে ফিল আপ কৰি ল'বা সেইটো এক্সাম যোৱা আগতে ধুনীয়াকৈ ফিল আপ কৰি ল'ব পাৰিবা যেনেকৈ চেণ্টাৰৰ নাম ৰোল নং নাম চব ধুনীয়াকৈ বহাই দিলে অ'কে তাৰপিছত ধুনীয়াকৈ আগতীয়াকৈ লাইন পাতিলে ভাল আগতীয়াকৈ লাইন পাতিলে কি হয় সোমাই যাব পাৰি আৰু ফটো লাগিব ফটো লাগিব ধুনীয়াকৈ এইকেইটা বস্তু লৈ গ'লেই হ'ল আৰু একো নালাগে ফটো একপিয়ে লৈছে কিন্তু হ'লেও 2-3 কপি লৈ যাব লাগে এক্সট্ৰাকৈ ধুনীয়াকৈ লৈ যাব লাগে তাৰপিছত আগতীয়াকৈ লাইন চাইন পাতি ধুনীয়াকৈ সোমাব লাগে সোমাই মেলি ধুনীয়াকৈ একদম যাব লাগে দেখাই মেলি দিবই সিহঁতে তাৰপিছত কি হয় এখন এডমিট দিয়ে এডমিটখনতে ধুনীয়াকৈ নাম চামবিলাক ফিল আপ কৰিব লাগে আৰু যেতিয়া অনলাইন এক্সামত বহা হয় পাছৱৰ্ডটো মাৰি দিয়াৰ পিছত ধুনীয়াকৈ ইংলিছ বা হিন্দীত এটা মানে কি হয় ব্ৰেকআপ মানে বাক্য এটা আহে আৰু সেই বাক্যটো লিখিব লাগে এডমিটত ধুনীয়াকৈ এডমিটত লিখি মেলি চহী মাৰি জমা দিলে অ'কে তাৰপিছত ধুনীয়াকৈ পাৰ্চন মাৰি ৰখিব লাগে টাইমটো হ'ব
ধুনীয়াকৈ টাইম মতে আহি যাব আৰু কি হয় যিমান পাৰা জল্দি একদম চাবলৈ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু কি হয় কম্পিউটাৰ অকণমান ফাষ্ট হ'ব লাগে একদম মচছবিলাক ধুনীয়াকৈ আগতীয়াকৈ চাব লাগে যে ঠিকে আছেনে নাই যিহেতু 1.5 ঘণ্টা এক্সাম ধুনীয়াকৈ সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব একো ভয় নাই খুব বিন্দাছকৈ কৰিব পাৰিব যি কি নহওক অ'কে কিবা ডাউট থাকিলে কমেণ্টত জনাব অ'কে